Hello guys, welcome back to my channel. আজি মই লৈ আছো পাৰপাৰৰ এটা আনবক্সিং ভিডিও। মই পাঁচটা বস্তু অৰ্ডাৰ কৰিছিলো কিন্তু তাৰে মাত্ৰ এটা আহিলে, এটো হল ফেস ওয়াশ। সো মই হেতু আপোনালোকৰ আগৰ আনবক্সিং কৰিবলৈ বহুত এক্সাইটেড হৈ আছিলো। যেহেতু মই আসামিজ চেনেলত মই বিচৰাও নাই, কিন্তু আসামিজ চেনেলত মই দেখা নাই যে পাৰপাৰৰ কিবা এটা ৰিভিউ আহিছে বুলি। সো লেটস স্টাৰ্ট দ্য ভিডিও। ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব নেক্সট ভিডিওত আপুনি কি চাব বিচাৰে। এতিয়া মই আনবক্সিং টু স্টাৰ্ট কৰো। লেটস স্টাৰ্ট। এইটো ভালদৰে থৈ দিওঁ। এইটো হ'ল পেকেজিংটো অৱশ্যে ভালে। এইটো চাই লওক আপোনালোকে, পেকেজিংটো বহুত ভাল। পেকেজিংটো বহুত ভাল আহিছে পাৰ্পলৰ। মই পেকেজিংৰ কাৰণে 10 on 10 দিম। সো লেটস এতিয়া মই এইটো আনবক্সিং কৰিম। টেপ লগোৱা আছে। খুলিলো। আকৌ লাগি গৈছে। যেহেতু মই এইটো আকৌ এবাৰ ৰিটাৰ্ণ নকৰোঁ, সেইটো মই পেপাৰটো বেয়াকৈ চিৰি দিলোঁ। আপোনালোকে যদি এইটো ৰিটাৰ্ণ কৰিব বিচাৰে, মই নাজানো ৰিটাৰ্ণ কৰিব পাৰে নে নোৱাৰে, কিন্তু মই আপোনালোকক চাই নিশ্চয় কৈ দিম যে ৰিটাৰ্ণ কৰিব পাৰে নে নোৱাৰে। সেইটো যদি আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰে তেতিয়াহ'লে পেকেজিংটো ভালকৈ আনবক্সিং কৰিব। মোৰ দৰে নকৰিব, কাৰণ মই সেইটো আকৌ এবাৰ ৰিটাৰ্ণ নকৰোঁ। সেইটো মই জাষ্ট এইটো এনেকৈ ফালি দিম। এইটো হ'ল মোৰ পাৰপাৰৰ ৰেচিপ্ট যে থাকে নহয়, এইটো হ'ল আকৌ এটাৰ পেকেজিং। সৰি, জাষ্ট পাইছোঁ। এইটো মোৰ পাৰপাৰৰ প্ৰথম পাৰ্চেছ, মানে প্ৰথম পাৰ্চেল হয়, তাৰ পৰা অৰ্ডাৰ কৰা। মই এইটো কাটিয়ে দিম চাগে ক'ৰবাৰ পৰা। পেকেজিংটো বহুত ভাল। ভাল পেকেজিং আহিছে, কিন্তু ভিতৰৰ পৰা কেনেকুৱা এতিয়া প্ৰথমবাৰ অৰ্ডাৰ কৰিছোঁ। সেইটো এনেকৈ আহিছে, ধুনীয়া পেকেজিং হয়। বহুত তাহাঁতে ভালদৰে পেকেজিং কৰিছে, সেইটোলৈ উলিয়াব পৰা নাই। এনেকৈ ধুনীয়াকৈ পেকেজিং কৰিছে। এইটো আৰু একটা পেকেজিং আছে। এনেকৈ পেকেজিং হ'লেহে আমি ক'ব পাৰোঁ যে এইটো নিশ্চয় বহুত ভাল। এইটো হ'ল গুড ৱাইফছৰ পাৰ্পলৰ পৰা মই এইটো অৰ্ডাৰ কৰিছোঁ। গুড ৱাইফছ গ্ৰীণ টি পিউৰিফাইং ফেচ ৱাছ। যিহেতু আপোনালোকে দেখিছে মোৰ মুখত পিম্পলছৰ ডাৰ্ক স্পটছ পিম্পলছ আছে, আপোনালোকক মই ভালদৰে দেখাই দিওঁ। সেইবিলাক চ' মই সেইটোলৈ এই ফেচ ৱাছটো অৰ্ডাৰ কৰিছোঁ। ইয়াৰ লগতে মই কেইটামান ক্ৰীম, নেল পলিছ আৰু কি আছিলে বা মুঠতে মই 5টা অৰ্ডাৰ কৰিছিলোঁ আৰু তাৰ লগত এটা মই ফ্ৰী পাইছিলোঁ, কিন্তু সেইবিলাক অহাই নাই। আজি কেৱল এইটো আহিছে। এইটো মই আপোনালোকক আনবক্সিং কৰি হ'লে নেক্সট ভিডিঅ'ত মই এইটো আপোনালোকক সৈতে ৰিভিউ দিম। চ' মই পেকেজিংটো ওলাই দিওঁ ন। এইটো মই অৰ্ডাৰ কৰা টাইমত 130 ৰুপিজ আছিলে, কিন্তু আজি একচেপ্ট কৰা টাইমত অনলি 121 ৰুপিজ লৈছে। নাজানো কিয়। অফাৰ আছিলে যে 4টা বস্তু ল'লে, মানে 400ৰ আপ ল'লে যেনিবা এটা বস্তু ফ্ৰী আছিলে মই অৰ্ডাৰ কৰা টাইমত। কিন্তু ইয়াৰ পেকেজিংটো ইমান ধুনীয়া লাগিছে মোক। কি ক'ম, নাইচ।
মোৰ ফাৰ্ষ্ট যিটো অৰ্ডাৰ কৰিছোঁ গুড ৱাইফছৰ পৰা বহুতে কৈ আছিলে পিম্পলছৰ কাৰণে বহুত ভাল আৰু যেতিয়া মই মোৰ অইলি স্কিনৰ যেতিয়া স্কিন কেয়াৰত মই টাইপ কৰিছিলোঁ তেতিয়া তাতে বহুত কিবাকিবি মানে বহুত বেছি নাহে এনে আপোনাৰ স্কিনটো কেনেকুৱা টাইপৰ হয় সেইটো দিব লাগে সেইটো দিয়াৰ পিছত এইটো আহিছিলে যে বেষ্ট কোনটো হ'ব আপোনাৰ স্কিনৰ কাৰণে এইটো আহিছিলে এইটো বহুত ভাল বুলি মোৰ স্কিনৰ টাইপৰ কাৰণে মোৰ যিহেতু স্কিনটো অইলি পিম্পলছ আৰু একনি ডাৰ্ক স্পটছ হৈছে সেইটোলৈ মই এইটো অৰ্ডাৰ কৰিছোঁ নেক্সট ভিডিঅ'ত মই আপোনাক ইয়াৰ ৰিভিউ দি দিম বাই যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি পেলাই কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত আপোনালোকে কি জানিব বিচাৰে আজিলৈ বাছ ইমানেই থেংক ইউ বাই